খানা আমাৰ মেইন ফাট বিহু তলিখন চাওক কিমান সুন্দৰ, কিমান ধুনীয়াকৈ সজাইছে চাওকচোন। ধুনীয়াকৈ সজাইছে। আমাৰ হিমন্তৰ মামাৰ কাৰণে মানুহবোৰে কেনেকৈ লাইন পাতি আছে চাওকচোন। সকলোবোৰ মানুহ ঠেলা হেঁচা থাকিবই নোৱাৰি, সকলো গোট পাৰ্টি মানুহে হয়। মামাৰ কাৰণে কেনেকৈ ৰৈ আছে চাওক, কিমান মানুহ আছে চাৰিওফালে মানুহে মানুহ। ইপিনে আমাৰ পাৰ্টিটো আছোঁ আৰু অৱশেষত আমাৰ হিমন্ত মামা পালেহি দেই ৰাইজসকল। এই আমাৰ হিমন্ত মামাই ধুনীয়াকৈ সকলোকে বাই দি আহিছে হাঁহি। ই আমাৰ হিমন্ত মামা, গোটেইখনে ফুল দিছে, আদৰিছে হিমন্ত মামা। চাওক কিমান ধুনীয়া, আজি প্ৰথম দেখিছোঁ হিমন্ত মামা ওচৰৰ পৰা। বডিগাৰ্ড কিমান আহিছে অকল মোৰ মিনি ব্লগবিলাক চাই কেনেকুৱা পালে কমেণ্ট কৰিব। যদি ভাল লাগিছে, আগলৈ যদি আপোনালোকে ভাল পাইছে, মই আগলৈ বনাবলৈ চেষ্টা কৰিম। আজি প্ৰথম ব্লগ বনাইছোঁ এনেধৰণে কথা কৈ পিনি। কেনেকুৱা লাগিছে ক'ব। এইপিনে আমাৰ পাছফালে কিমান মানুহ আহিছে দেখিছে নাই, গোটেই মানুহ মানে পৃথিৱীৰ মানুহ আহিছে আজি। পাছফালে বাৰু দুজনী মানে চিঞৰি আছে আমাকো দেখুওৱা বুলি, সেইটো কাৰণে গোটেইকেইজনীক দেখুৱাই দিছোঁ। সেইপিনে বাই হাই দিছে, এইফালে এজনী